মই 2023 বৰ্ষত হোৱা বিশাখাপট্টনম অন্ধ্ৰ প্ৰদেশত যিটো গেম হৈছিলে তাত চিলভাৰ আৰু ব্ৰঞ্জ পদক জয়ী হৈ আহিছোঁ। তাৰ লগতে মই গেমটো খেলি আহি বহুত সুখী হৈছোঁ আৰু নিজকে বহুত আনন্দিত ফিল কৰিছোঁ। আৰু লগতে মোৰ ঘৰৰ মা আৰু দেউতাকো মই ইয়াৰ এই চেনেলটোৰ জৰিয়তে থেংক ইউ ক'ব বিচাৰোঁ, ধন্যবাদ ক'ব বিচাৰিছোঁ। আৰু মা দেউতা আজিলৈকে মোক কোনো ধৰণৰ বাধা সকাহ দিয়া নাই, তাৰ কাৰণে মই বহুত ধন্যবাদ পাইছোঁ। মই সৰুৰ পৰা এই গেমৰ 2007 চনৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ আগতে, কিন্তু সেই সময়ত মানে গেমটো ইমান এটা নাজানিছিলে মানুহখিনিয়ে আৰু ইয়াত ইমান এনেকুৱা ধৰণৰ এলাও নাছিলে। তাৰপিছত মই মাজতে গেফ্ট হ'ব লগা হ'ল। তাৰপিছত 2017 চনৰ পৰা আকৌ আৰম্ভ কৰিছোঁ খেলটো, আৰু মই বহুত ইণ্টাৰেষ্ট আছিলে খেলৰ প্ৰতি আৰু আজিও ইণ্টাৰেষ্ট আছে। তাৰ কাৰণে আজি মই ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈ ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক ল'বলৈ সক্ষম হৈছোঁ। প্ৰেক্টিছ কৰোঁ, নিজে অকলে প্ৰেক্টিছ কৰিব লগা হয় আৰু ৰাতিপুৱা এনেকৈ ৰানিং কৰোঁ। ৰানিং কৰি নিজৰ যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবা যিকেইটা গেমত লাগে সেইখিনি নিজেই প্ৰস্তুতি কৰি নিজকে প্ৰস্তুতি চলাই আজি মই এনেকৈ আগবাঢ়ি গৈছোঁ। আজিলৈকেও মই প্ৰথমতে মোক ছাৰহঁতে শিকালে, হিৰঞ্জন বড়ো ছাৰ আৰু দেউকন নাৰ্জাৰী এনেকুৱা শিকাই আজি মই ষ্টেট লেভেলত চিলেকশ্যন হয়। তাৰপিছত নেশ্যনেল খেলি আজি ইণ্টাৰনেশ্যনেলত খেলিলোঁগৈ। ইণ্টাৰনেশ্যনেলত গৈ এই ছেকেণ্ড আৰু থাৰ্ড পজিশ্যন ল'বলৈ সক্ষম হৈছে। কি ক'বা এই মুহূৰ্তত অসমবাসীক কি ক'বা? অসমবাসী ৰাইজক মোৰ এটাই বিনতি, স্পৰ্টছত ওলাব লাগে, স্পৰ্টছত দিব লাগে ল'ৰা ছোৱালী। ঠিক এটা বয়সৰ পিছত ল'ৰা ছোৱালীয়ে নিজকে বেলেগ এটা কামত গুৰুত্ব দিয়া হৈ যায়, আৰু তাৰ কাৰণে যাতে স্পৰ্টছত থাকিলে স্পৰ্টছ পঢ়ি উঠি লগে লগে খেল ধূল কৰিলে নিজৰ শাৰীৰিকভাৱেও সুস্থ থাকে আৰু মানসিকভাৱেও বহুত সুস্থতা গ্ৰহণ কৰিব পাৰে। আৰু যিকেইটা স্পৰ্টছত আছে শিক্ষকসকলে জানে স্পৰ্টছত থাকিলে মানুহৰ মগজুৰ লগতে শাৰীৰিক ক্ষমতাও বৃদ্ধি পায়। চ' তাৰ কাৰণে স্পৰ্টছ কৰিব লাগে। যিকোনো খেল ধূল ফুটবল, ভলীবল, কাৰাটে আৰু ক্ৰিকেট যিকোনো হওক খেল ধূলত থাকিব লাগে। তাকে মই অসমবাসী ৰাইজক বিনতি কৰিছোঁ। তুমি এইটো মুহূৰ্তলৈকে অহা পৰ্যন্ত তুমি দেখিছোঁ তোমাৰ ঘৰুৱা অৱস্থাও একেবাৰে অৱস্থাহীন, আৰ্থিকভাৱে তুমি দুৰ্বল। এই ক্ষেত্ৰত তোমাৰ এইখিনি পৰ্যায় অহালৈকে তোমাক অৰ্থই জানো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা নাই? আমাৰ অৰ্থৰ ক্ষেত্ৰত বহুত বাধা সকাহ হৈ পৰিছে আৰু প্ৰায়খিনি গেম মই খেলিব যাব নোৱাৰা হৈছোঁ আৰু অৰ্থৰ আমাৰ বহুত প্ৰব্লেম হয়। তথাপিও যিহেতু খেলটো হাতত লৈছোঁ তাৰ কাৰণে আগবাঢ়ি যাবই লাগিব। আৰু আধৰুৱাকৈ বস্তুটো মোৰ গেমৰ প্ৰতি ইচ্ছা আছিলে, আৰু বাহিৰৰ পৰা যেতিয়া প্ৰেক্টিছ কৰি আহোঁ তেতিয়া ঘৰখন দেখিলে অলপমান মনটো সংকোচ হৈ পৰে, পিছ পৰি যায়। তথাপিও নিজকে এই অৰ্থনীতিৰ অভাৱবোৰ যাতে এইবিলাক মন নকৰি নিজে কষ্ট কৰি হাজিৰা চাজিৰা কৰি কিনি আজি ঘৰৰ গৰু চৰু বেছি হ'লেও গেমটো খেলিছোঁগৈ। ভৱিষ্যত তোমাৰ আৰু তোমাৰ পৰিকল্পনা কি? ভৱিষ্যতত মই এতিয়া মোৰ এইটো গেমটো নন ষ্টপ চলি থাকিব।